নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'লৈ আহিছোঁ ডালিয়া ফুল কেনে যত্ন ল'ব লাগে তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডালিয়া ফুল সদায় ওখ জেগা লাগে আৰু টান মাটি লাগে। তাৰ কাৰণে মই কি কৰিছোঁ, টায়াৰ দিছোঁ। টায়াৰতে আপোনাৰ এই পুলিটো লগাইছিলোঁ। লগোৱাৰ পিছত গোবৰ আপোনাৰ কেৱল শুকান গোবৰটো লাগে। শুকান গোবৰ দিলে আপোনাৰ বেমাৰ নালাগে। যদি কেঁচা গোবৰ দিলে বেমাৰ লাগিব। এই টায়াৰটো যাতে ওখ কৰি যাতে পানীটো ইয়াত জমা নহয়, ইয়াৰ কাৰণে ইয়াতে ধুনীয়াকৈ গছ ফুলৰ পুলিটো উঠি আহিলে। এতিয়া গোটেইখিনি পুলিজোপা ধুনীয়াকৈ ফুলি আহিছে আৰু ইয়াৰ গছটো একেবাৰে কোমল। সেইকাৰণে ইয়াক এটা মাৰি বা ষ্টিক বান্ধি ফুলজোপা বান্ধি দিব লাগে, যাতে হাউলি নাযায়। আৰু ইয়াৰ ডালটো একেবাৰে কোমল, সেইকাৰণে ৰছী দি মাজে মাজে বান্ধি থাকিব লাগে। এইটো আপোনাৰ ষ্টিক এটা বান্ধি দিছোঁ, যাতে ফুলটো হাউলি পৰি নাযায়।
এই ৰং কৰা টায়াৰবোৰ মই এতিয়া ফুলত কেনেকৈ লগাওঁ আপোনালোকক মই দেখাই আছোঁ বলক। এই ৰং কৰা টায়াৰবোৰ এতিয়া মই কি কামত লগাইছোঁ বলক দেখাই আছোঁ। আপোনালোকৰ এইভাগে এনেই পৰি থকা টায়াৰ ধুনীয়াকৈ সজাই ল'ব পাৰে। আৰু এটা আছে নিম অইল, এইটো বায়ো প্ৰডাক্ট, এইটো 5 ml 1 লিটাৰ পানী মিক্স কৰি মাজে মাজে স্প্ৰে কৰিলে আপোনাৰ পোকৰ পৰা ৰক্ষা পায়। আৰু ভিটামিন আছে আপোনাৰ এগ্ৰিমিক, এইটো 5 ml 5 লিটাৰ পানী মিক্স কৰি 15 দিন মূৰে মূৰে স্প্ৰে কৰিব পাতত, আৰু গুৰিত যদি দিয়ে দিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব। যদি আপোনাৰ ফুলত বেমাৰ লাগে, এই সফল বুলি আছে 1 চামুচ 5 লিটাৰ পানী মিক্স কৰি 10 দিন মূৰে মূৰে স্প্ৰে কৰিব। আৰু পোক লাগে, পোকৰ কাৰণে আছে এইটো ডাইমেথড 30% অনুগৰ বুলি আছে। 1 চামুচ 2 লিটাৰ পানী, 1 চামুচত আপোনাৰ 5 ml হ'ব, পানী মিক্স কৰি স্প্ৰে কৰিব। আৰু সাইফাৰমেথ্ৰিন 20%, এটা আপোনাৰ 5 ml 5 লিটাৰ পানী মিক্স কৰি পোক লাগিলে স্প্ৰে কৰিব পাৰিব। আৰু যদি আপোনাৰ সাৰ দিয়ে, ইউৰিয়া, DAP, পটাছ, DAP 1 চামুচ, ইউৰিয়া 1 চামুচ, পটাছটো আধা চামুচ মিক্স কৰি আপোনালোকৰ ৰিং কৰি যদি টাবত লগাই টাবৰ কিনাৰে কিনাৰে দিব, যদি মাটিত লগাই গুৰিৰ পৰা এবেগেৰ আঁতৰত ৰিং কৰি দিব। যদি DAP নাপায়, ছুপাৰ, ইউৰিয়া আৰু পটাছ চবৰে যদি ছুপাৰ 2 চামুচ দিয়ে, ইউৰিয়া 1 চামুচ, পটাছটো আধা চামুচ মিক্স কৰি এইভাগে দিব পাৰিব। সাৰ দিয়াৰ পিছত 3 দিনলৈকে পানী নিদিব। 3 দিন পিছত পানী দিলে প্ৰথম অৱস্থাত কমকৈ দিব, তাৰপিছত অলপ বেছি দিব পাৰিব। এয়া আছিল সাৰ দিয়া। সাৰ দিওঁতে সদায়
গুৰিৰ পৰা আঁতৰাই দিব লাগে। যদি টাবত দিয়া বা ড্ৰামত দিয়া থাকে একেবাৰে কিনাৰে কিনাৰে দিব। ড্ৰামত যদি ড্ৰামটো ডাঙৰ হয় আপোনাৰ 3 চামুচমান আৰু যদি সৰু হয় 2 চামুচমানকৈ মিক্সখিনি গোটেইখিনি নাইট্ৰজেন ফচফেট পটাছ যোনটো আপোনাৰ DAP ইউৰিয়া পটাছ বা ইউৰিয়া SSP পটাছত পাই যাব। আৰু সাৰ দিয়াৰ পিছত আপোনাৰ 3 দিনলৈকে পানী দিব। 3 দিন পিছত পানী দিব, তাৰপিছত কমকৈ দিব পাৰিব। ভিডিঅ' চোৱাৰ বাবে হৃদয়ৰ পৰা ধন্যবাদ। ভোকত থাকক, শান্তিত থাকক। ভিডিঅ' যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি থ'ব, যাতে নতুন ভিডিঅ' বনালে ন'টিফিকেশ্যন পাই যায়। আজিলৈ ভিডিঅ' ইমানেই।